channel Khisri and Bora. আজি আমি বনাবলৈ গৈ আছো খিচিৰি কাৰণ আজি বিশ্বকৰ্মা পূজা। গতিকে খিচিৰিৰ বাবে আমি লাগতিয়াল বস্তুখিনি যোগাৰ কৰি লৈছো। ইয়াতে আছে চাউলখিনি ধুই মই ভিজাই থৈছিলো। মুগ দালিখিনি আগে ভাজি লৈছো, ভাজি লৈ ধুই ভিজাই থৈছো। আদা বটি লৈছো। ইয়াতে শুকান জলকীয়া, জিৰা, গোটা জিৰা আৰু তেজপাত দুটা লৈছো। তাৰ উপৰি মই খিচিৰিতে গোটেইখিনি চব্জি দি বনাম খিচিৰিখিনি, সেইবাবে ইয়াতে কচু কাটি লৈছো, মূলা, বেঙেনা, পটল, গাজৰ, ৰঙালাও আৰু আলু গোটেইখিনিৰে আজি খিচিৰি বনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে আমি চব্জিখিনি অলপমান ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ। আমাৰ এইখিনি ভাজা হৈ গৈছে। এতিয়া আমি এইখিনি উঠাই থ'ম। এতিয়া খিচাৰীৰ বাবে আমি ডাঙৰ কেৰাহী ব্যৱহাৰ কৰিম। গতিকে ইয়াতে তেল গৰম হৈ গৈছে। আমি তেজপাত, শুকান জলকীয়া, জিৰা দি দিছোঁ। এতিয়া আমি ইয়াতে আদাখিনি দি দিছোঁ। নিমখ, হালধি, জিৰা গুড়া, ধনিয়া গুড়া, কাশ্মীৰী লাল মিৰ্চ ভালদৰে লৰাই দিম। এতিয়া মিঠেইখিনি, চাউল আৰু দালিখিনি দি দিম। যেহেতু মই কুকাৰত বনোৱা নাই, সেয়ে মই 2 ঘণ্টামান চাউল আৰু দালিখিনি পানীত তিয়াই থৈছিলোঁ, যাতে সোনকালে সিজি যায় বস্তুখিনি। আমি চাউল আৰু দালিখিনি 5 মিনিট ভাজি ল'লোঁ। ভাজি থোৱা চব্জিখিনি ইয়াতে দি দিম। গোটেইখিনি দি দিছোঁ। দি উঠি ভালদৰে লৰাই দিব আৰু 5 মিনিট ভাজিব লাগিব। ভাজি উঠি ঢাকি থ'ম। আমাৰ এইখিনি 5 মিনিট ভজা হৈ গৈছে। এতিয়া ল' ফ্লেমত অকণমান সময় ঢাকি থ'ম। আমি প্ৰায় 7 মিনিটমান ঢাকি থ'লোঁ এনেকৈ। এতিয়া আৰু এবাৰ লৰাই দিম আৰু ইয়াতে এতিয়া পানী ঢালি দিম। এতিয়া হাই ফ্লেমত দি উতলিবলৈ দিছোঁ এইখিনি। আমাৰ খিচিৰিখিনি উতল আহিব ধৰিছে। 15 মিনিট 20 মিনিটৰ বাবে ঢাকি দিম। আমাৰ খিচিৰিখিনি হৈ গৈছে। ধুনীয়াকৈ চব্জিবোৰো সিজিছে আৰু অলপ জুলীয়াকৈ ৰাখিম, কাৰণ পিছত ঠাণ্ডা হোৱাৰ পিছত গোট মাৰি যাব। আৰু এতিয়া 1 চামুচ ঘি শেষত দি দিম। আৰু গেছটো অফ কৰি দিম। এয়া হৈ গ'ল আমাৰ খিচিৰি। বিশ্বকৰ্মা পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে আমাৰ ঘৰত খিচিৰি বনোৱা হৈছে। চ' চাওঁ আহক কেনেকুৱা কি বনাইছে। মই এবাৰ দেখাই আছোঁ। ভোট জলকীয়াৰ আচাৰ, এইটো মিক্স আচাৰ, এইটো হ'ল আপোনাৰ ৰঙালাও ভাজি, আৰু এইটো ভাতকেৰেলা ভাজি, এইটো হ'ল আপোনাৰ বেঙেনা বৰা, আৰু এই ফাইনেলি এইটো খিচিৰিৰ লগত গাজৰ আৰু কিছুমান কি দিছে চব্জি ক'ব নোৱাৰোঁ। এতিয়া খাই চাওঁ। টেষ্টি হৈছে, খিচিৰিটো বহুত টেষ্টি হৈছে। বেঙেনা বৰা খাই চাওঁ।
মজা লাগে ভাতকেৰেলা ভাজি গোটেইখিনি টেষ্টি আছে এইটো ৰঙালাও ভাল লাগিছে আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো কেনেকুৱা পালে চাই আৰু সেইটো বিষয়ে আপুনি কমেণ্ট কৰি জনাই দিব লগতে বেল আইকনটোও দবাই দিব ধন্যবাদ টেষ্টি হৈছে কেতিয়া বনালা আজি আজি ভোট জলকীয়া